Welcome everyone. Today I am going to discuss some important MCQ related to statistics. Okay? So I hope this video will be helpful for your preparations. And আজি আমাৰ এইটো মক টেষ্ট হ'বলৈ গৈ আছে তো পূৰ্বতে দুটা মক টেষ্ট আমি ইতিমধ্যে আলোচনা কৰিছোঁ আই থিংক সেইকেইটা যথেষ্ট পৰিমাণে আপোনালোকে হেল্পফুল হ'ব আৰু আপোনালোকে ভাল পাইছে যিহেতু আমি খুব সুন্দৰভাৱে কুৱেশ্যনবিলাক ডিছকাশ্যন কৰি আহি আছোঁ আৰু আমি উইথ এক্সপ্লেনেশ্যনৰ সৈতে আচলতে ডিছকাশ্যন কৰিছোঁ তো আই থিংক ভাল লাগিব আৰু ভিডিঅ'বিলাক আপোনালোকৰ বাবে তো বৰ বেছি সময় নষ্ট নকৰোঁ আমি প্ৰথমটো কুৱেশ্যনলৈ যাওঁ কিন্তু তাৰ আগতে যদি ভিডিঅ'টো ভাল পায় আপোনালোকে নিশ্চয় ভিডিঅ'টো লাইক এটা কৰিব ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব নিজৰ কাজিনসকলৰ সৈতে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বাটনটো অল প্ৰেছ কৰিব তাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকে বা নটিফিকেশ্যনসমূহ পাই থাকে তো ডেফিনেটলি আমি প্ৰথমটো কুৱেশ্যনলৈ যাওঁ ঠিক আছে তো ফাইনেলি আমি কুৱেশ্যন নম্বৰ 1 পালোহি কুৱেশ্যন নম্বৰ 1 মানে আচলতে কুৱেশ্যন নম্বৰ 21 কাৰণ আমি পূৰ্বটো ভিডিঅ'লৈকে আমি কুৱেশ্যন নম্বৰ 20 লৈকে ডিছকাশ্যন কৰিছোঁ আৰু কুৱেশ্যন নম্বৰ 21 টো পূৰ্বৰ ভিডিঅ'ৰ আমি হোমৱৰ্ক এটা আপোনালোকক দিছিলোঁ আৰু এইটো আছিলে কুৱেশ্যনছ আৰু সেইটো কুৱেশ্যন আমি নিজে প্ৰথম ডিছকাশ্যন কৰিম আৰু উইথ এক্সপ্লেনেশ্যন তো আই থিংক ভাল লাগিব আপোনালোকৰ ভিডিঅ'টো তো হোৱাট ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছামছ তো অসমৰ ষ্টেট ফ্লাৱাৰ কি ইয়াত সেইটোৱে সুধিব বিচাৰিছে অসমৰ ষ্টেট ফ্লাৱাৰ কি কিন্তু আমি তাৰ আগতে ডিছকাশ্যন কৰিব লাগিব দ্য ষ্টেট ফ্ৰুইট অফ আছাম কি হয় বহুতবাৰ গোটেই তিনিটা ভিডিঅ'তে আমি ডিছকাশ্যন কৰিছোঁ যে ষ্টেট ফ্ৰুইট অফ আছাম কি এইটো বহুত বেছি এইটো ৰিচেণ্ট কাইণ্ড হয় নহয় জানো তো ডেফিনেটলি বহুত বেছি হেল্পফুল হ'ব তো অসমৰ ষ্টেট ফ্ৰুইট দাম আপোনালোকে সকলোৱে জানে কাজি নেমুৰ চাইণ্টিফিক নেমটো আপোনালোকে জানি ল'ব লাগিব চাইট্ৰাছ লেমন বুলি কোৱা হয়নে চাইট্ৰাছ লেমন বুলি জনা যায় কাজি নেমুৰ চাইণ্টিফিক নেমটো হয়নে মনত ৰাখি থ'ব তো হোৱাট ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম তো অপশ্যন এইট আছে ডিপটেৰ'কাৰ্পাছ ৰেটুচাছ হয়নে এনেকৈ ধৰণৰ অপশ্যন এ বি চি ডি গোটেইকেইটাত আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'বলৈ গৈ আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'বলৈ গৈ আছে অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ ৰাইন'কোষ্টাইলিছ ৰেটুচা ইজ দ্য কাৰেক্ট এনচাৰ আমাৰ অসমৰ ষ্টেট ফ্লাৱাৰ হয় ঠিক আছে তো দিয়াই আছে অপশ্যনত অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ ৰাইন'কোষ্টাইলিছ ৰেটুচা ইজ দ্য কাৰেক্ট এনচাৰ তো আমি নোট এটাও ৰাখি থৈছোঁ আমি কৈছোঁৱে উইথ এক্সপ্লেনেশ্যন আমি ডিছকাশ্যন কৰিম কপৌফুল ইজ অলছ' ন'ন এজ ফক্সটাইল অৰ্কিড কপৌফুল আমাৰ অসমৰ কপৌফুলৰ বিষয়ে আমি জানো কপৌফুলক ফক্সটাইল অৰ্কিড বুলি জনা যায় কপৌফুল ইজ এডাপ্টেড এজ ষ্টেট ফ্লাৱাৰ অফ আছাম ৰাজ্যিক ফুল হিচাপে এডাপ্ট কৰা হয় 2006 কৰা হয় কপৌফুলক নহয় জানো আছাম হেজ 411 ৰেকৰ্ডেড অৰ্কিড স্পেচিছ তো 411টা মানে স্পেচিছ আছে আমাৰ অৰ্কিডছবিলাকৰ ডেফিনেটলি আপোনালোকে এই বিষয়ে জানে ঠিক আছে তো কুৱেশ্যন নম্বৰ 22 পাইছোঁহি হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া হুইট প্ৰডাকশ্যন ইন ৱৰ্ল্ড তো হুইট প্ৰডাকশ্যনৰ ক্ষেত্ৰত অসমৰ ৰেংক কি হয় ইণ্ডিয়াৰ ৰেংক কি হয় তো হুইট প্ৰডাকশ্যনৰ ভিতৰত অপশ্যন এত আছে ফাৰ্ষ্ট অপশ্যন বিত আছে ছেকেণ্ড অপশ্যন চিত আছে থাৰ্ড আৰু অপশ্যন ডিত আছে ফ'ৰ্থ তো কালি আমি যোৱাটো ভিডিঅ'তে খুব সম্ভৱ ৰাবাৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত অসমৰ স্থানৰ বিষয়ে আমি মানে আলোচনা কৰিছিলোঁ তো ৰাবাৰ হয়নে তো ৰাবাৰ প্ৰডাকশ্যনৰ ভিতৰত আমাৰ কেৰেলা প্ৰথমত আছে তো ত্ৰিপুৰা ছেকেণ্ডত আছে আৰু অসম কিমানত আছে অসম চতুৰ্থ স্থানত আছে হয়নে আমি এই বিষয়ে জানিলোঁ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'বলৈ গৈ আছে অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ ছেকেণ্ড হ'ব হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া হুইট প্ৰডাকশ্যনৰ ক্ষেত্ৰত ইণ্ডিয়াৰ ৰেংক হৈছে ছেকেণ্ড যিহেতু ৱৰ্ল্ডৰ ভিতৰত মনত ৰাখি থ'ব ঠিক তো এই ক্ষেত্ৰত কি হয় উত্তৰ প্ৰদেশ আচলতে লাৰ্জেষ্ট ষ্টেট হয় হুইট প্ৰডাকশ্যনৰ ক্ষেত্ৰত ইণ্ডিয়াৰ ভিতৰত আৰু চাইনা ইজ দ্য ফাৰ্ষ্ট ৰেংক হয় ৱৰ্ল্ডৰ ভিতৰত আছে তো কোন আছে ছেকেণ্ডত ইণ্ডিয়া আছে হুইট প্ৰডাকশ্যনৰ ক্ষেত্ৰত তো মনত ৰাখি থ'ব তো চাইনা প্ৰডাকশ্যনছ ভলিউম 137 মিলিয়ন মেট্ৰন টনছ এইটো ইমান ইম্পৰ্টেণ্ট নহয় মাথো মনত ৰাখিব হুইট প্ৰডাকশ্যনৰ ক্ষেত্ৰত ৱৰ্ল্ডৰ ভিতৰত ভাৰতৰ স্থান ছেকেণ্ডত আছে আৰু প্ৰথমত কোন আছে আমাৰ চাইনা আছে ঠিক আছে তো কুৱেশ্যন নম্বৰ 23 আমি পালোহি ইন হুইচ ইয়েৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা PMGSY ৱাজ লঞ্চড চাৰিটা অপশ্যন দিয়া আছে 1998 2002 আৰু 2005 হয়নে আৰু প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আচলতে অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ অৰ্থাৎ 2000ত কি কৰা হৈছিলে লঞ্চ কৰা হৈছিলে এইটো মনত ৰাখি থ'ব পৰৱৰ্তী কুৱেশ্যনলৈ আমি যাম তো একচুৱেলি PMGSY ইণ্ট্ৰডিউচ কোনে কৰিছিলে তো তেতিয়া অটল বিহাৰী বাজপেয়ী ইয়াক ইণ্ট্ৰডিউচ কৰিছিলে আৰু PMGSY এষ্টাব্লিছ কৰা হৈছিলে 25 ডিচেম্বৰ 2000 চনৰ পৰা অন্ত্যোদয়া অন্ন যোজনা বা অন্নপূৰ্ণা
স্কিমছ এষ্টাব্লিছ কৰা হৈছিলে 2000 কিষাণ ক্ৰেডিট স্কিমছ ইণ্ট্ৰডিউচ কৰা হৈছিলে 1998 বৰ্তমান কৃষকসকলৰ যিবিলাক স্কিম বহুত বেছি এটা ট্ৰেণ্ডিঙত থকা এটা পইণ্ট হৈ পৰে তো ডেফিনেটলি মনত ৰাখি দিব কিষাণ ক্ৰেডিট স্কিমটো ইণ্ট্ৰডিউচ কৰিছিলে 1998 হয়নে তো এইটো মনত ৰাখি থ'লে সুবিধা হ'ব ঠিক আছে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 24 আমি গৈছোঁ হু প্ৰেচিডেণ্ট অভাৰ দ্য বেলগ্ৰাম ছেছন তো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ বিভিন্ন ধৰণৰ ছেছন আছে তো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ বুলি কৈ দিয়াৰ লগে লগে ফাৰ্ষ্ট অফ অল INC বুলি কৈ দিয়াৰ লগে লগে 1885 INC কি হয় প্ৰতিষ্ঠা কৰা হৈছিলে তো INC প্ৰতিষ্ঠা কৰাৰ সময়তে তো কোনে প্ৰতিষ্ঠা কৰিছিলে ফাদাৰ অফ দ্য INC বুলি কাক কোৱা হয় ফাদাৰ অফ দ্য INC বুলি কোৱা হয় এলেন অক্টেভিয়াম হিউমক কৰা হয় হয়নে AO হিউমক কি বুলি কোৱা হয় ফাদাৰ অফ দ্য INC বুলি কোৱা হয় আৰু প্ৰথম ছেছনখন পুনেত তেওঁলোকে কি কৰিছিলে পুনেত তেওঁলোকে প্ৰথম ছেছনখন হেল কৰাৰ চৰ্চা কৰিছিলে কিন্তু তাত কলেৰা তেতিয়া ফেলি আছিলে কলেৰা হৈ আছিলে তো ডেফিনেটলি তাত নহয় পানী ক'ত হ'ল মুম্বাইত হ'ল আৰু বম্বেত হৈছিলে উমেশ চন্দ্ৰ বেনাৰ্জী সেই সময়ত কোন আছিলে প্ৰেছিডেণ্ট আছিলে তো 1885 সময়ত আৰু সেই সময়ত কোন ভাইচৰয় আছিলে বুলি কৈ দিলে আমি ডাফৰিনৰ কথা ক'ব লাগিব লৰ্ড ডাফৰিনৰ কথা ক'ব লাগিব তো এইটো আপোনালোকে মনত ৰাখি থ'ব তো তাৰপিছতে বহুতকেইখন ছেছনছ মানে ইম্পৰ্টেণ্ট হয় মই তাৰ সেই বিষয়ে পৰৱৰ্তী সময়ত ভাল ধৰণে আলোচনা কৰিম তো 1924 মহাত্মা গান্ধীৰ প্ৰথম আৰু শেষৰখন INC প্ৰেছিডেণ্ট হৈছিলে আৰু ক'ত হৈছিলে বেলগাম ছেছনত হৈছিলে তো ইয়াৰ শুদ্ধটো হ'বলৈ গৈ আছে মহাত্মা গান্ধী অপশ্যন A উইল বি দ্য কাৰেক্ট এনচাৰ হয়নে এইটো মনত ৰাখি থ'ব তো যিকেইটা পইণ্ট ইম্পৰ্টেণ্ট ইয়াতে লিখিয়ে ৰাখিছোঁ দ্য 39 ছেছনটো ইম্পৰ্টেণ্ট কাৰণ এইটো INC ৱাজ হেল্ড এট 26 ডিচেম্বৰ 1924 হয় 39 ছেছন হয় এইটো INCৰ 39th ছেছন হয় INCৰ 1924 হৈছিলে মহাত্মা গান্ধী তাত প্ৰেছিডেণ্ট হৈছিলে হয়নে ৰিটায়াৰ্ড ব্ৰিটিছ ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS অফিচাৰ আলান অক্টেভিয়াম হিউম তেওঁ এজন ইণ্ডিয়ান চিভিল ছাৰ্ভিচ অফিচাৰ আছিলে তেওঁ কি কৰিছিলে ফাউণ্ড কৰিছিলে তেওঁকে কৈছোঁ মই এলেন অক্টেভিয়াম হিউমকে কি বুলি কোৱা হয় ফাদাৰ অফ দ্য INC বুলি কোৱা হয় আফটাৰ দ্য পাৰ্টি ফাউণ্ডেশ্যনছ ইন ডিচেম্বৰ 1985 কৈছোঁ এই ডিচেম্বৰ 1985ত কি কৰা হৈছিলে ফাউণ্ড কৰা হৈছিলে তো উমেশ চন্দ্ৰ বেনাৰ্জী ফাৰ্ষ্ট প্ৰেছিডেণ্ট আছিলে আমি কৈছোঁ WC বেনাৰ্জী দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট তো উমেশ চন্দ্ৰ বেনাৰ্জী বুলি নাহে WC বেনাৰ্জী বুলি আহিব চিন্তা কৰিব নালাগে তো ফ্ৰম 1885 to 1933 দ্য প্ৰেছিডেঞ্চি হেড এ টাৰ্ম অফ 1 year অনলি তো ইম্পৰ্টেণ্ট হয় মনত ৰাখি থ'ব ঠিক আছে তো কুৱেশ্যন নম্বৰ 25ত আমি গৈ পালোঁ চাইনিজ ট্ৰেভেলাৰ হিউৱেনচাং ষ্টাডিড এট ইউনিভাৰ্চিটি তো হিউৱেনচাং কোনখন ইউনিভাৰ্চিটি আচলতে ষ্টাডি কৰিছিলে তো সেইটোৱে সুধিছে অপশ্যন এত আছে নালন্দা অপশ্যন বিত আছে টাক্সিলা অপশ্যন চিত আছে এক্সপৰ্ট আৰু অপশ্যন ডিত আছে বিক্ৰমশিলা আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যনটো ওলাই গ'ল নালন্দা ইউনিভাৰ্চিটি ইজ দ্য কাৰেক্ট আনচাৰ নালন্দা ইউনিভাৰ্চিটি ক'ত আছে বিহাৰত আছে কিন্তু ইয়াত লিখাই আছে নালন্দা ইউনিভাৰ্চিটি এষ্টাব্লিছ 15th century আৰু নালন্দা ইউনিভাৰ্চিটি ৱাজ বিল্ড বাই গুপ্তা ডাইনেষ্টি সময়তে নালন্দা বিশ্ববিদ্যালয় আচলতে বিল্ড কৰা হৈছিলে হয়নে এইটো মনত ৰাখি থ'ব আপোনালোকে আৰু নালন্দা ইউনিভাৰ্চিটি চিটুৱেটেড ইন ৰাজগীৰ বিহাৰত চিটুৱেটেড হয় মনত ৰাখি থ'ব ঠিক আছে পৰৱৰ্তী কুৱেশ্যনছ কুৱেশ্যন নম্বৰ 26ত আচলতে গোটেইকেইটা কুৱেশ্যনছ পইণ্ট আহিলে এইটো বিটোত আমি এনেকৈ লিখি লওক 1993 লিখি ল'ব আৰু এইটো চিট লিখি ল'ব 1994 আৰু ডিত লিখি ল'ব 1995 তো কি আছে ইন হুইচ ইয়াৰ এষ্টাব্লিছ দ্য নেশ্যনেল হিউমেন ৰাইটছ তো নেশ্যনেল হিউমেন ৰাইটছ এষ্টাব্লিছ ইন দ্য ইয়েৰ অফ 1993 অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ হ'বলৈ গৈ আছে নহয় জানো পৰৱৰ্তী কুৱেশ্যনলৈ আমি যাম তো কেইটামান পইণ্ট আমি ইনক্লুড কৰি ৰাখিছিলোঁ নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ ওপৰত যিটো এষ্টাব্লিছ হৈছিলে 12 অক্টোবৰ 1993 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত আছে বুলি ক'লে আমি ক'ব লাগিব নিউ দিল্লীত ইয়াৰ হেডকোৱাৰ্টাৰটো আছে তো ফাৰ্ষ্ট চেয়াৰমেন অফ দ্য নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন আছে ৰংগনাথ মিশ্ৰা ইজ দ্য কাৰেক্ট এনচাৰ হ'ব ঠিক আছে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 27 তো কুৱেশ্যন নম্বৰ 27ত আছে হুইচ লেয়াৰ অফ এটমস্ফিয়াৰ হিলছ দ্য ৰেডিঅ' ট্ৰেন্সমিশ্যনৰ ক্ষেত্ৰত কোনটো লেয়াৰে আচলতে সহায় কৰে তো মেছ'স্ফিয়াৰ এক্সোস্ফিয়াৰ আৰু থাৰ্মস্ফিয়াৰ আৰু ষ্টেটস্ফিয়াৰ আছে অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ থাৰ্মস্ফিয়াৰ ইজ দ্য কাৰেক্ট এনচাৰ হ'ব থাৰ্মস্ফিয়াৰে কি কৰে ৰেডিঅ' ট্ৰেন্সমিশ্যনৰ ক্ষেত্ৰত সহায় কৰে নহয় জানো কুৱেশ্যন নম্বৰ 28ত আছে হুইচ প্লেনেট ইজ কল্ড মৰ্ণিং ষ্টাৰ অৰ ইভিনিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ বুলি কোৱা হয় অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ ভেনাছক কোৱা হয় হয়নে পুৱতি তৰা ঠিক আছে তো পইণ্টকেইটা এবাৰ চাই ল'ব তো জুপিটাৰ ইজ অলছ' কল্ড এ গেছ গিয়াৰ প্লেনেট বুলি জুপিটাৰক কোৱা হয় বৃহস্পতি গ্ৰহক কোৱা হয় মাৰ্চ কল্ড ৰেড প্লেনেট ৰঙা গ্ৰহ বুলি মাৰ্চক কোৱা হয় আৰু জুপিটাৰৰ আচলতে ৰেড এটা স্পট আছে কিন্তু ৰেড প্লেনেট অকল মাৰ্চে হয় আৰু জুপিটাৰ গেছ গিয়াৰ প্লেনেট বুলি কোৱা হয় মাৰ্কিউৰী ইজ দ্য স্মলেষ্ট প্লেনেট আৱাৰ ছ'লাৰ ছিষ্টেম নিয়েৰেষ্ট টু দ্য ছান তো একেবাৰে ছানৰ ওচৰতে
মাৰ্কিউৰি আছে, এইটো মনত ৰাখি থ'ব, ঠিক আছে। তো জুপিটাৰ ইজ দ্য বিগেষ্ট প্লেনেট অফ দ্য ছ'লাৰ ছিষ্টেম, হয়নে? মাৰ্কিউৰি আটাইতকৈ সৰু হয়, স্মলেষ্ট হয়, ঠিক আছে। পৰৱৰ্তী কুৱেশ্যন। তো কুৱেশ্যন নম্বৰ 29 আমি পালোহি। চন্দ্ৰগুপ্ত মৌৰ্য, তেওঁ মৌৰ্য ডাইনেষ্টিৰ ফাউণ্ডাৰ হয়। তো তেওঁ মেইন ফলোৱাৰ কোনটো ৰিলিজনৰ আছিলে? তেওঁ জৈনিজিমৰ ফলোৱাৰ আছে। কিমান বাৰ আমি ডিছকাশ্যন কৰিছোঁ ঠিক নাই। তো অশোকা বৌদ্ধিজিমৰ আছিলে, নহয় জানো? এইকেইটা আলোচনা কৰি যাওঁ। চন্দ্ৰগুপ্ত মৌৰ্য এষ্টাব্লিছ মৌৰ্য ডাইনেষ্টি 321 BC, ইতিমধ্যে আলোচনা কৰিছোঁ। কেপিটেল অফ দ্য চন্দ্ৰগুপ্ত মৌৰ্য পাটলিপুত্ৰ আলোচনা কৰিছোঁ। ফাৰ্ষ্ট ৱাইফ অফ দ্য চন্দ্ৰগুপ্ত মৌৰ্য ইজ দুধৰা এণ্ড দ্য ছেকেণ্ড ইজ দ্য হেলেনা, নহয় জানো? তো সেই বিষয়ে আমি আলোচনা কৰিছোঁ। নম্বৰ 30ত আমি লৈ আহিছিলোঁ হু এমং দ্য ফলোয়িং ন'ন এজ দেশবন্ধু। দেশবন্ধু বুলি কাক কোৱা হয়? অপশ্যন এত আছে ভগত সিং, অপশ্যন বিত আছে লাল বাহাদুৰ শাস্ত্ৰী, অপশ্যন চিত আছে বাল গংগাধৰ তিলক আৰু অপশ্যন ডিত আছে চিত্তৰঞ্জন দাস, নহয় জানো? তো একচুৱেলি দেশবন্ধু বুলি কোৱা হয়। অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ, অৰ্থাৎ ভগত সিঙৰ আচলতে দেশবন্ধু বুলি কোৱা হয়, ঠিক আছে। তো পৰৱৰ্তী কুৱেশ্যন, অৰ্থাৎ আজি ভিডিঅ'টো শেষৰটো কুৱেশ্যন, যিটো আপোনালোকৰ বাবে হোমৱৰ্ক ৰাখিম। কুৱেশ্যন নম্বৰ 31। কুৱেশ্যন নম্বৰ 31লৈ যোৱাৰ আগতে পইণ্টকেইটাও ডিছকাশ্যন কৰি যাওঁ। দ্য অট'বায়োগ্ৰাফি অফ দ্য চিত্তৰঞ্জন দাস, দ্য লাইফ এণ্ড দ্য টাইমছ অফ দেশবন্ধু চিত্তৰঞ্জন দাস। চিত্তৰঞ্জন দাস মতিলাল নেহৰুৱে কি কৰিছিলে? স্বৰাজ পাৰ্টিটো 1921 কি কৰিছিলে? ফৰ্ম কৰিছিলে। দ্য ইণ্ডিয়ান চিটিজেনছ গেভ দ্য টাইটেল দেশবন্ধু। দেশবন্ধু তেওঁক দিছিলে চিত্তৰঞ্জন দাসক। CRS বুলি থাকে কুৱেশ্যনছবিলাকক। তো কুৱেশ্যন নম্বৰ 31লৈ আমি যাওঁ। কুৱেশ্যন নম্বৰ 31, হু ৱাজ এষ্টাব্লিছ দ্য ফাৰ্ষ্ট মেটছ বক্স ফেক্টৰী ইন আছাম? 1932 অপশ্যনত লিখি লওক, অপশ্যন ডি হিচাপে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমাক কমেণ্ট বক্সত জনাব, যিটো আপোনালোকৰ বাবে হোমৱৰ্কত থাকিলে। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে। যদি ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক এটা কৰিব, ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ঘণ্টাটো প্ৰেছ কৰিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহতে আপোনালোক নটিফাই থাকে। থেংক ইউ ছ' মাছ, থেংক ইউ ফৰ ৱাচিং।